সকল মই অংকুৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আহিছোঁ আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ডছ লক্ষ্য আৰু আজি যাব ওলাইছোঁ এটা নতুন প্লেছত যিটো প্লেচ মই আজিলৈকে যোৱা নাই মোৰ লগৰজনে কোৱাৰ কাৰণে মই যাব ওলাইছোঁ স্প্ৰিং ভেলী বুলি এটা জেগা এটা আছে বাট কিন্তু নামটো কি কৈছিলে পানাচিয়া বুলি কয় কিন্তু তাত গ'লেহে গম পাম তাত গ'লেহে গম পাম চাগৈ আৰু প্লেচটো পাহাৰৰ মাজত সঁচাকৈ মজা নগাঁৱৰ পৰা 80-90 কিলোমিটাৰমান হ'ব আজি যাব লৈছোঁ তালৈকে ব'লকচোন আমাৰ লগতে আপোনালোককো দেখাম ব'লক অলপ দূৰ আহি চাহ খাম বুলি ৰাস্তাৰ কিনাৰত ৰখিলোঁ আৰু ৰাস্তাৰ কিনাৰত এনেকুৱা চাহ খোৱা মজাই বেলেগ বৰ্তমান চাহটো খাই ল'লোঁ বনাওঁ চাহ সঁচাকৈ মজা লাগিলে বনাওঁ চাহৰ যিটো বেলেগ মজা আৰু খাই পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ ব'লক যাওঁ আমি পাইছোঁহি ৰহা টোল গেটটো এতিয়া বন্ধ হৈ আছে এই টোল গেটটো পাৰ হৈ ৰহা পাম পাৰ হৈ কিছু দূৰ আহি এই জেগাখিনি পায় এই জেগাখিনি যোনে দেখিছে যোনে আহিছে ইয়াতে হয়তো এইখিনি গম পাইছে কি নাম জোঙাল বলুক বুলি কয় হয়তো আপোনালোকে জানে জোঙাল বলুক কোন আছিলে কি কথা মই নকওঁ এতিয়া আৰু এই জেগাখিনি জোঙাল বলুক বুলি কয় কিছু দূৰ আহি আমি পালোঁ ধৰমটোলৰ এই ৰাস্তাটোৰ কিনাৰৰ বিষ্ণু মন্দিৰটো দেখিছে নহয় সঁচাকৈ বিখ্যাত এই বিষ্ণু মন্দিৰ বহুত ধুনীয়া লাগে মন্দিৰটো আৰু এনেদৰে পাৰ হৈ গৈ ৰাস্তাৰ কিনাৰত কিছুমান যে বহুত ডাব নাৰিকল থাকে সেই ডাব নাৰিকলবিলাকৰ কিনাৰত কিছুমান দোকান থাকে যিবিলাক দোকানত কিছুমান সৰু সৰু বস্তু বনাই থৈছে বলক ডাব নাৰিকলো চাওঁ আৰু সেই বস্তুখিনিও চাওঁ ইয়াত দেখিছেই নহয় আপোনালোকে সৰু সৰুকৈ বাঁহেৰে বহুত ধুনীয়া বস্তুবিলাক বনাই থৈছে আপোনালোকে ইয়াৰ পৰা কিনি লৈ যাব পাৰে আৰু ডাব নাৰিকল এটা খাই লওঁ ডাব নাৰিকল এটা খালোঁ হয় বাট ইমানো মিঠা নহয় গৰম দিনত বেছি ভাল লাগে পাতল নাৰিকলটো তেতিয়া খালোঁ আৰু অলপ আহি আকৌ পামহি আমি জাগিৰোড আৰু জাগিৰোড পাহাৰ হৈয়ে অলপ দূৰ গৈ চাগৈ আমি পোৱা জেগাখিনি পামগৈ বলক কেনেদৰে গৈ থাকোঁ আমি এখন যি ব্ৰিজ দেখিছে এইখন নদীয়ে ট্ৰেইন চলিব শ্বিলঙলৈ ওপেন হোৱা নাই যোৱাৰ পিছত আপোনালোকে যাব পাৰিব ট্ৰেইনত শ্বিলঙলৈ আৰু এনেদৰে আহি সোণাপুৰ পালোঁ সোণাপুৰৰ পৰা বাওঁফালে এনে ৰাস্তা দিয়ে
2-2.5 কিলোমিটাৰমান গৈ আমি পোৱা জেগাখিনি পামগৈ বলক আৰু গৈ থাকোঁ এনেদৰে আহি আমি উপস্থিত আমি কোৱা সেই জেগা PANACEA The Village আৰু নামি ফাৰ্ষ্ট টাইম টিকেট কৰিব লাগিব তাৰপিছত আমাক সোমাব দিব আমি টিকেট কাউণ্টাৰত গ'লোঁ পাৰ হেড 50 হয় টিকেট কাটি লৈ বলক আমি যাওঁ মই বৰ্তমান পালোহি PANACEA The Village আৰু বৰ্তমান সোমাইছোঁ টিকেট লৈছোঁ টিকেট 50 টকা আৰু লগতে এখন ইয়াতে 23-24 দিগাৰু ফুড আৰু মিউজিক ফেষ্টিভেল হ'ব আৰু সকলোৱে আহিব পাৰিলে চাওঁ আমি আহিব পাৰোঁ নে নাই বাট আপোনালোকক দেখাম কি সেইখন আহকচোন ইয়াৰ কি পৰিৱেশ কেনেকুৱা কি আছে সকলোখিনি চাওঁ ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়ৰটো দেখালোঁ তাৰপিছত অৰ্ডাৰ দিলোঁ অকণমান দেৰি হ'ব হোৱাত মই অকণ ফিল্ডখন আছে ফিল্ডখনলৈ ওলাই আহিলোঁ আৰু লগতে ফিল্ডখনৰ ওচৰত যিখিনি আছে আপোনালোকক দেখাইছোঁ আৰু খোৱাৰ পিছত হয়তো মই মোৰ পাছফালে থকা সেই পাহাৰটো ওপৰলৈ যাম এৰিয়াটো অলপ ডাঙৰ হয় আৰু বহুত কিবা কিবি আছে কি আছে মই নাজানো বাট আজি ফাৰ্ষ্ট আহিছোঁ যিখিনিলৈকে চাইছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ আৰু খাই লৈ মই পাহাৰৰ ওপৰত যাম সেইখিনি কি আছে চাম বলক পূজাটো কৰি আকৌ ওপৰলৈ উঠি আহিছোঁ পাহাৰটোৰ ওপৰত আৰু পাহাৰটোৰ ওপৰত কি আছে সকলোখিনি দেখাম এই সৰু দলংখনেদি পাৰ হৈ পেলাই পাহাৰটো ওপৰলৈ যায় আৰু পাহাৰটোৰ ওপৰত পেণ্ডেল বনোৱা আছে আপোনালোকে দেখিছে প্ৰগ্ৰামৰ কাৰণে আৰু ওপৰতে আপোনালোকে এডভেঞ্চাৰ কৰিব পৰা কিছুমান ছিষ্টেম আছে তাত গৈ আপোনালোকক ভালকৈ দেখাম এজন ইনচাৰ্জ আছে বুলি কৈছে তেওঁৰ লগত কথা পাতি সকলোখিনি আপোনালোকক ভালদৰে দেখাম বলক
পানাচেয়া ভিলেজৰ পাহাৰৰ এটা শিখৰত তাতে মোৰ এজন ইনচাৰ্জ পাইছোঁ তেওঁ আপোনাৰ নামটো মোৰ নাম ৰাজীৱ শইকীয়া তেওঁ এডভেঞ্চাৰ কৰিব পৰা এটা ছিষ্টেম ইয়াতে আছে কেইবাটাও ছিষ্টেম আছে আৰু তেওঁ ভালদৰে মোক ক'ব আপোনাকো ক'ব কওকচোন কি হয় সেইখিনি ইয়াতে মানে এডভেঞ্চাৰ এক্টিভিটি হয় ইয়াতে জিপ লাইন ৰেপেলিং তেনেকৈ স্লিং ৱাক বাৰ্মা ব্ৰিজ তেনেকৈ আছে এক্টিভিটিবিলাক ইয়াতে পেকেজ চিষ্টেম হয় ফুল পেকেজ হাফ তেনেকৈ হয় মানে আপুনি ছিংগলো কৰিব পাৰে ছিংগলো কৰিব পাৰে এনেই পেকেজবিলাকৰ ৰেটটো আপুনি কৈ দিব স্মল পেকেজটো 500 হয় পাৰ হেড আৰু টাইমিংটো যিটো ফুল পেকেজটো কৰিলে সেইটোত মতলব মানে 45 মিনিটছ লাগিছিলে 45 মিনিট হয় আৰু মানে গোটেই কেইটা ষ্টেপ আছে টোটেল 12টা আপোনাৰ 45 মিনিটছ লাগে হয় আৰু যদি 12টা কৰিবলৈ হ'লে কিমান ৰেট লাগিব সেইটো 1200 মানে গোটেইখিনি কৰিব আৰু ছিংগল কৰিবলৈ লোৱেষ্ট প্ৰাইচটো আপোনাৰ 500 যদি ছিংগল কৰে এক্টিভিটি চাই মানে আমাৰ প্ৰাইচটো আছে ন 400 300 200 তেনেকৈ এই সকলোখিনি আপোনালোকক মই দেখাই দিলোঁ আৰু আশা কৰোঁ আপোনালোকে ইয়াত আহিব এণ্ট্ৰি কৰিব লাগে তাতে আপোনাৰ এক্টিভিটিখিনি দেখুওৱা আছে মই আপোনালোকক ভালদৰে দেখাই দিছোঁ সেই ফাৰ্ষ্ট এক্টিভিটিটো আপোনালোকে দেখিছে এইটো ছেকেণ্ড এইটো থাৰ্ড এনেকৈ 12টা আছে এক্টিভিটি আপোনালোকে এইবিলাক কৰিব পাৰে আৰু ইয়াতে এই এক্টিভিটিখিনি আমাৰ জুবিন দায়ো কৰিছিলে আপোনালোকে এই ফটোত দেখিছে আৰু আহিলে সকলোখিনি কৰিব পাৰিব আৰু ছিংগলকো কৰিব পাৰে এইখিনি আৰু বহুত ভাল লাগিব সকলোখিনি আপোনালোকে 1200 টকা টোটেলি গোটেইখিনি কৰিব পাৰিব আৰু কওঁ বুলি ক'লে ছিংগলো কৰিব পাৰে যে ইয়াৰ এইটোও কৰিব পাৰে বা সেইটোও কৰিব পাৰে বাট যদি গোটেইখিনি কৰিবলৈ যায় 1200 টকা টোটেলি গোটেইখিনি কৰিব পাৰিব আৰু সঁচাকৈ ভাল লগা এটা পৰিৱেশ এইখিনি আৰু এইখিনি পাহাৰৰ ওপৰত হয় শিখৰ টাইপৰ এটা হয় আৰু তলত আপোনালোকক দেখাইছিলে তলৰখন আৰু ওপৰত আহি পেলাই এইখিনি কামখিনি কৰিব পাৰে আৰু মোৰ পিছত যিখিনি ঘৰ দেখিছে ইয়াত আপোনালোকে ৰাতি থকাৰ কাৰণে সুবিধা আছে ইয়াত থাকিব পাৰে আৰু ইয়াত যিমানখিনি কৰা হৈছে ইয়াতে ছেফটি দিয়ে কাৰণ ইয়াত ছেফটি দিয়ে প্ৰতিটো বস্তুতে ছেফটি থাকিব আৰু কৰি হয়তো আজি নাচাওঁ কাৰণ সন্ধিয়া হৈ আহিছে আৰু সেইকাৰণে মই হয়তো কৰি নাচাম নেক্সট বাৰ যেতিয়া আহিম আপোনালোকক সকলোখিনি ভালদৰে দেখাম কেনেকৈ কৰে কি কৰে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে চাই মোৰ ভিডিঅ'টো আৰু আশা কৰোঁ ইয়ালৈ আপোনালোকেও আহিব ভাল লাগিব আজিলৈ বিদায়